ৰিভিউ কৰাৰ কাৰণে বাইকখনৰ অকণমান টেষ্ট ড্ৰাইভ কৰিম, ৰিভিউ কৰিম কেনেকুৱা লাগে। আৰু এতিয়া গৈ আছোঁ মায়াপুৰীত আছে হিৰণ্য, মানে এটা প্ৰমোশ্যন কৰিম, ৰিভিউ এটা শ্বুট কৰিম। চাই থাকক ভিডিঅ'টো শেষলৈকে। যদি ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিলেও নাপাৰিব। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। কলটো কৰি লওঁ। আহি পালোঁ, শংকৰদেৱ স্কুল পাম আৰু। আহি পালে বেগ চেগ লৈ পুৰা একদম ৰেডি। আজি আমাৰ মেইন মানুহ হিৰণ্য। আপোনালোকে ভিডিঅ'বোৰ চাব, কাৰণ ইউটিউবৰ কাৰণে আমি ইউটিউবৰ পৰা একোৱে পোৱা নাই এতিয়ালৈকে। ইউটিউবৰ কাৰণে আমি কিমান কষ্ট কৰি আছোঁ, গতিকে কিমান কষ্ট, টকা পইচাৰ কথাটোতো নকওঁৱে, কিন্তু কষ্ট কিমান কৰি আছোঁ আপোনালোকে সেইটো অনুভৱ কৰক আৰু আমাক অকণমান ছাপোৰ্ট কৰক। তেতিয়া আমি আপোনালোকক ভাল ভাল ভিডিঅ' দিব পাৰিম বা ধুনীয়া ধুনীয়া লোকেশ্যন দেখাব পাৰিম আপোনালোকক। গতিকে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব শেষলৈকে আৰু অকণমান মৰম দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ আহিছে চেনেলটোত। সেইখিনিয়ে আৰু আপোনালোকক চাহ বাগানৰ মাজে মাজে গৈ আছোঁ আমি, কিন্তু চাহ বাগানৰ মাজে মাজে গ'লেও ইয়াত বহুত ভিডিঅ' বনাইছোঁ আগত। গতিকে সেইকাৰণে আমি ইয়াত এইখিনি জেগাত ৰিভিউ নকৰোঁ। আমি অকণমান আগত পাহাৰৰ পিনে গৈ আছোঁ, কাৰণ বাইকখনৰ ৰিভিউটো আমি পাহাৰৰ মাজত দিব বিচাৰিছোঁ আপোনালোকক। কাৰণ পাহাৰত কেনেকুৱা ইয়াৰ পাৰফৰ্মেঞ্চ বা অনৰোডটো আপোনালোকে মটো ব্লগিঙত দেখা পায়ে আছে বা পায়ে থাকিব। গতিকে সেইকাৰণে আমি পাহাৰৰ ধৰক দাঁতিত বা বেয়া ৰাস্তাত বা এনেকুৱা টাইপত বাইকখনৰ ৰিভিউটো কেনেকুৱা হ'ব তাক আমি দেখুৱাৰ কাৰণে গৈ আছোঁ অকণমান আগবাঢ়ি কিনে। আমাৰ ৰিভিউ কৰা প্লেচটো আহি পাই আছিলোঁ, কাৰণ এইফালেদি ময়ো অহা নাছিলোঁ আগতে। গতিকে ভাল লাগিছে, একদম পাহাৰৰ দাঁতিত ধুনীয়া চিক্কা গাঁও নহয় এইখন। তো চাই লওক বাইকখনৰ পাৰফৰ্মেঞ্চ, আপোনালোকে গম পাব। একদম পূৰা ভাঙা চিঙা ৰাস্তা, শিলৰ মাজে মাজে গৈ আছোঁ আমি। গাড়ী যাব, গাড়ী হয়তো মই নতুন ড্ৰাইভাৰ, কিন্তু গাড়ী যাব আৰু গাড়ী নগ'লে ঘূৰাই দি আহিম। ইমান টকা ভৰি গাড়ী কিয় নাযাব, যাব লাগিব। এইফালে ন প্লেচ দেখিছে আপোনালোকে, কিমান ডেঞ্জাৰ প্লেচ। তথাপিও আমি গাড়ী পূৰা ওপৰলৈকে উঠাই লৈ যাম। মানে অকণমান ৰাস্তাত মানে পূৰা ভঙা শিল আছেতো, ভঙা শিলৰ মাজত আমি একদম পূৰা ওপৰলৈকে উঠি গৈ আছোঁ। নাজালেও যাব লাগিব। নাযায় নহয়, একো নহয়। আপুনি গিয়াৰটো কমাই লওকচোন, লগাই দিয়ক।
ইয়াতে বাইকখনৰ ৰিভিউ কৰিলোঁ অকণমান আৰু থেংক ইউ হিৰণ্য ইমান ধুনীয়াকৈ মোক চিনেমেটিক শ্বট লৈ দিয়াৰ কাৰণে আৰু আপোনালোকে চাই থাকিব হিৰণ্যৰো এটা ইউটিউব চেনেল আছে বহুত কম কাম কৰে কিন্তু আপোনালোকৰ যদি প্ৰি ৱেডিঙৰ কাম বা এডিটিঙৰ কাম এনেকুৱা কাম থাকে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু মই হিৰণ্যৰ ড্ৰোন ভিডিঅ'ৰ কাৰণে ছেটআপ কমপ্লিটলি প্ৰায় বহুত টকা ইনভেষ্ট কৰি কিনে হিৰণ্য কৰি লৈছে আজিকালি গতিকে আপোনালোকে হিৰণ্যক বিচাৰিব পাৰে ধুনীয়া ধুনীয়া চিনেমেটিক প্ৰি ৱেডিঙৰ কাম ইমান ধুনীয়া কাম কৰে বঙাইগাঁৱৰ ভিতৰত মোৰ গুড লিষ্ট ফেভৰেটত মানে হিৰণ্য আছে গতিকে আপোনালোকে বিচাৰিব এইফালে আহি আছে আমাৰ সুমিত হাই ইমান ডাঙৰ ইউটিউবাৰ মাতি মাতি আমি ৰখি আছো ওপৰত বোলে বাইকখন দাদা বাইকটো পুৰা ধুনীয়া লৈছে চাইটো মোৰ ভাল লাগছে মোৰ এইখন ড্ৰিম বাইক হয় মই কেতিয়া ল'ম মানে মইতো এতিয়া স্কুটি চলাই আছো বাৰু নেক্সট টাইম যেতিয়া বাইক ল'ম তেতিয়া মই এইখানে ল'ম আপোনালোকে দেখা পাব তো এতিয়া আমাৰ হিৰণ্যই ড্ৰোন উৰাই আছে আৰু আপোনালোকে দেখা পাব ওপৰত পক্ষীৰ নিচিনাকৈ উৰি যাব একদম লোকেশ্যনটো ইমান ধুনীয়া তো আমাৰ ৰিভিউ কৰা হৈ গ'ল বাইকখনৰ এতিয়া আমি পাহাৰৰ ওপৰৰ পৰা নামি আহিলোঁ এতিয়া পেট পূজা কৰিম অকণমান বেছি নহয় অকণমান পেট পূজা কৰিম কৰি কিনে ঘৰমুখে যাত্ৰা কৰিছোঁ গতিকে যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিলে নাপাহৰিব ধন্যবাদ জয় আই অসম